আপোনাৰ কথা আমাৰ ঘৰত প্ৰায়ে ওলাই থাকে আকৌ। কিনো ইমানকৈ মোৰ কথা ওলাইছে কোৱাচোন। কথা মানে মা দেউতাই মাজে মাজে সোধে আপোনাৰ কি খবৰ, কি কৰি আছে, ফোন চোন কৰে নে নাই ইত্যাদি। তাৰ মানে বুজিলো মা দেউতা মন কৰি দিলেহে তুমি মোক ফোন কৰা নহয়নে? হয় হয় ভিনদেউ, তাই এনে হলে আপোনাৰ খবৰেই নলয়। মই ফোন নকৰিলে আপোনাক মিছ কলটো কৰি থাকো ন ভিনদেউ। হয় হয় তুমি ঠিকেই কৈছা, বাহিৰে মোলে মনতে নকৰে। তেনেকৈ নকব কিন্তু, আৰু যদি তেনেকৈ কয় মই কিন্তু আপোনাৰ লগত কথাই নাপাতিম। ডাঙৰজনী নাপালেও সৰুজনী পালে হ'ব দিয়া। এনেদৰে জোৱাইৰ লগত ফোনত কথা পাতি আছো যে, জোৱাইক ফুৰিবলৈ আমাৰ ঘৰলৈ এদিন মাত। শুনিছেনে, আমাৰ মায়ে আপোনাক এদিন আমাৰ ঘৰলৈ ফুৰিবলৈ মাতিছে আকৌ। হয় নি? তেনেহ'লে এদিন যাম দিয়া। অ ভিনদেউ আহিব আহিব, বৰ ভাল লাগিব। হ'ব দিয়া মই যাম বাৰু, তেন্তে এতিয়া ৰাখো। মোৰলৈ পইচা পাতি বেছি নাই, কামটো কমতে কৰি দিব লাগিব। জানাইতো ড্ৰাইভাৰ মানুহ। বাবা এই দধি মণ্ডল থাকোঁতে তই কিয় চিন্তা কৰিছ? তোৰ মাটি তোৰ মাটি তই পাব লাগিব। তই চিন্তা কৰিব নালাগে, বুজি নাই? মালটা আপুনি কিন্তু মোৰ কামটো কৰি নিদিলে। এইবাৰ যেনে তেনে নৈ পাৰ মাটিখিনি কিবা এটা ফয়চলা কৰিব। ইটাৰ ভাটা মালিকে 2 বিঘা মাটিক 1 বিঘা বুলি কৈ 1 বিঘাহে পইচা দিলে। আপুনিতো নিজে আছিলে জোখমাক কৰোতে। মাটি 2 বিঘা আছিল জানো? 2 বিঘা আছিলে মাটি, 2 বিঘা। মাটি 1 বিঘাই আছিল নেকি? আমি লিখা পঢ়া নজনা মানুহ, আপোনালোকে যদি তেনেকে কয়। এই মাটি 2 বিঘা আছিল, মই জানোতো। এইবিলাক কামটো হ'ব লাগে নাই? লাগে লাগে হ'ব লাগে। হ'ব মানুহে এনেই নকয় মণ্ডলে কণ্ডল লগাই বুলি। মণ্ডলে কণ্ডল লগাই কথা কবলৈ আহিছে। আৰু মণ্ডল নাথাকিলে তহঁতৰ মাটি চব ভণ্ডল। মই ইমান বেয়া মানুহ নহয়, মোক বাৰু বিশ্বাস নকৰো নেকি? মই কিয় কৰিম? মই ৰতিকান্তৰ কাম কৰি দিম, তোৰ কাম কৰি দিম দেই। একো নাই। বহুত দেৰি হ'ল দেই। ৰতি মই যাওঁ, নাজানে আৰু মই এইটো লৈ যাওঁ, পইচা লৈ লিম দেই। মই কৰি দিম তহঁতে চিন্তা কৰিব নালাগে। ঠিক আছে ঠিক আছে। ভালে আছো। তোমালোকৰ ভাল ন? আহিবা। ঠিক আছে। এটা কাম কৰা, এই দেওবাৰে আহা, তেখেতো ঘৰত থাকিব। ভাল লাগিব ন? ঠিক আছে। আহিবা। ঠিক আছে দিয়া, ঠিক আছে আহিবা তেতিয়াহ'লে। ৰাখো। ঠিক আছে। হেৰা ইহঁত দুজনী শুলে নেকি? আজিও সেই সোপাগিলি আহিলে। নহয়, ঘৰখনত 2জনীকৈ গাভৰু ছোৱালী আছে, বিয়া বাৰু দিব লাগে। সেইবোৰ খবৰ খাবা নাই, খালি সেই সোপাকে গিলিয়ে থাকিব নহয়। যাওক বুলি কৈছো নহয়, যাওক। ভিতৰলৈ যাওক, হাত ধৰি থোৱা।
ছোৱালী বিয়া দিব লাগে একো নাই খালি সেই সোপা গিলিয়ে থাকিব কি যে কৰোঁ মই কি কৰোঁ হেই শুনিছেনে যোৱা আহিব নহয় বজাৰলৈ যাওঁ এইটো লওক আৰু শুনক সেই সোপা গিলি তাত পৰি নাথাকিব যাওক এই চিন্তা কৰিব নালাগে একদম টাইমত বস্তু পहुঁচি যাব যাওক গৈছোঁ ৰুটি খাই দিওঁ অঁ ৰুটি ক'লৈ যায় বজাৰলৈ যাওঁ বজাৰলৈ অঁ আলহী আহিব অঁ হয় নেকি কোন আলহী আকৌ এই মোৰ ছোৱালীজনী চাবলৈ ল'ৰা এটা আহিব সেইকাৰণে বজাৰলৈ যাওঁ দে অঁ হয় নেকি নতুন আলহী অহা কথা গতিকে অকণমান যমুনা এটা ধৰিয়ে যাওঁ নেকি যমুনা হয় বলক একো নহয় বেয়া কথাষাৰ ক'লি অ' একো নহয় বোলে বহুত দিন হোৱা নাই দেখোন বল বাপেকে বলক চাহ খোৱা তোমালোক আজি থাকিবা নহয় নাই আজি আমি থাকিব নোৱাৰিম নহয় এই নাই খোৱা দোৱা অহা যদি পাম হয় থাকিব পাৰোঁ দিয়ক বৰ ভাল হ'ব তেখেতে তোমালোকক লগ পালে বৰ ভাল পাব বাৰু তোমালোক বহাচোন মই খোৱা যোগাৰ কৰোঁ দেই ঠিক আছে বাৰু যাওক তহঁতি কথা পাত চাহ খাওঁ চাহ খা আপুনি কিবা কয়নে কৰে ঢেৰ বিজনেছ কৰে মই মানে পানী বিজনেছ কৰোঁ পানী মানে সেয়ে পানী মানে ব্ৰহ্মাজল গংগাজল এইবোৰ বিজনেছ কৰোঁ হা কৰে পানী বিজনেছ কৰে আপুনি আজিও ইমান দেৰি কৰিব লাগে আপুনি বহি আছে অঁ আহিলে নেকি ব'লক বেয়া এটা কাম কৰা অঁ আপুনি মই আপোনালোকক ক'ৰবাত দেখিছোঁ নেকি বাৰু ক'ত দেখিছোঁ অঁ কি হ'ল এই ক'ৰবাত ধৰি যাব পাৰিলে ভাল আছিলে ধৰি মানে এইটো ক'ত পাবিগৈ তই কাৰোবাক সুধিব লাগিব আকৌ নতুনকৈ ঘৰখন আহিছোঁ কিবা কয় একো নকয় ব'ল অৱশ্যে অকণমান ধৰি গ'লে ইমিজিম এটা লাগিব অঁ এই ব'ল, বলচোন বল ব'ল, আগত কাৰোবাক সুধিম বল 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 খোৱা কেনি যায় না বজাৰলৈ অঁ হয় নি খুৰা কথা হ'ল আমি মানে এইফালে নতুনকৈ আহিছোঁ ইয়াত মানে এইটো পাম নেকি পাই কিয় নাপাব অঁ হয় নি আমাৰ পিছে পিছে ওচৰতে পামনে ওচৰতে আমাৰ পিছে আমাৰ গ'লেই হ'ল আকৌ আহিব ঠিক আছে বলক আমি অলপ আগবাঢ়ো যমুনা ভালনে বহা
মণ্ডল খুৰা আপুনি হ'লে মোৰ কথাটো নাপাহৰিব নাপাহৰো আই নাপাহৰো কৈ দিম আছো নহয় মৰা নাই টিপুৱাই সাপৰটাকে মাতি দে 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 শুনিলেই নহয় আমি মানে সদায় আহোৱেই এবাৰ গম পাইছোঁ ঐ যমুনা ঐ নিমখ জলকীয়া অকণ আন এয়া লওক হ'ব দে হ'ব দে এই নহয় অতি তই পইচা অলপ যোগাৰ কৰিবি তাকেইতো এইকেইদিন মানে অকণমান পইচা পাতিৰ বৰ টান এৰা বুজি পাওঁ টান হ'লেও মানে যোগাৰ কৰিব লাগিব বুজিছ নাই আমাৰ সেই SDCৰ যে SDC ঘৈণীয়েকজনী মৰিছে হয় নেকি সেইকাৰণে এইকেইদিন এইবিলাক কাম বন্ধ হৈ আছে আহিলেই কৰিব লাগিব পইচা লাগিব নহয় তথাপিও অকণমান সোনকালে কৰাৰ কাৰণে চেষ্টা কৰিবা আকৌ কৰিম হেৰ কৰিম মই মৰি যোৱা নাই নহয় তহঁতৰ এইটোৱে ভাল নালাগে মোৰ আৰু শুন লেঠা এটা লাগিছে নহয় কি লেঠা আকৌ এই যে SDC ঘৈণীয়েক মৰিছে অঁ মই হেনো তাত ছাগলী এজনী দিব লাগে হেৰ মই দিয়া ছাগলীয়ে দহি মাংস খুৱাই নাই বাৰু দিম দিব অকণমান ঐ তই আকৌ বেছিকৈ নাখাবি কিন্তু তোৰ সৰু ঘৰ আহিছোঁ খাব পাই খাই নেখাওঁ কেলেই খাম কোনো ছোৱালী মই দেখাই নাই ফোনতহে কথাডাল পাতিছোঁ খাবজনী আছে বোলে ফুলগাৰে এজনীও আছে হয় নেকি গাঁৱৰ নাজানো মইতো ফোনতে কৈছোঁ আগতে হ'ব দেই হ'ব পিছে ডেকা ল'ৰাহঁত অঁ খোৱা কওক কওক তোমালোকৰ ঘৰ ক'ত আমাৰ ঘৰ মানে যোৰহাটতে যোৰহাটত এইফালে ক'ত বা হে খোৱা কিনো কম মানে আমি হে ছোৱালী চাম বুলি আহিছিলোঁ চোৱা খা বাপেকে ভীমকলটো ঐ ৰতি কি মোৰ ঘৰলৈ আলহী আহিব বুজিছনে হয় নেকি বেগটো দিয়ে পঠিয়াইছে হয় মই যাওঁ যোৱাই নেকি যাওঁ মোৰ বজাৰ কৰিবলৈ আছে কিবা কাম আছে কোনোবা আলহী আহিব বোলে আমি দেৰি নকওঁ বুজিছ সোনকালে গৈ পাবহে লাগে বলব মনত পৰিছে তোমালোক আমি যাওঁৱে নেকি বল